ওয়েলকাম টু মাই চেনেল মানুষ ব্লগ আৰু আজি মই আপোনালোকক দেখুৱাম মানে আমাৰ গাঁওখনো দেখুৱাম আৰু আমাৰ ঘৰৰো পৰিৱেশটো দেখাম ফাৰ্ষ্ট মই ঘৰৰ পৰিৱেশটো দেখাইছোঁ এফালে দেখিছে আমাৰ অমিতাৰ গছ বহুত কেইডাল আছে এডাল দুইডাল তিনডাল চাৰডাল পাঁচডাল এই আৰু এডাল সৰু চাই এডাল আছে এয়া দেখিছে এডাল এয়া আমাৰ অমিতাৰ গছ বহুত আছে আৰু গাইছ এইটো আমাৰ ঘৰ দেখিছে আৰু এফালে আছে আমাৰ জুলি ৰ'ব আপোনালোকক দেখুৱাই আছোঁ জুলিটো ভাত চৰাই আৰু এক আধাৰ পানী দি থৈ দিছোঁ গাইছ ধুনীয়াকৈ খাব এতিয়া আৰু এফালে আমাৰ এইটো নতুন ঘৰ বান্ধি থকা হৈছে গাইছ এডাল মধুৰিআম দেখিছে এডাল আপোনালোকে দেখা নাপাব কিজানি ধুনীয়া একদম মধুৰিআম পকি আছে আৰু এতিয়া আমি যাওঁ বলক আমাৰ মানে গাঁৱৰ মন্দিৰটোলৈ মন্দিৰত নাম ধৰি আছে গাইছ আৰু গাইছ দেখিছে এখন আমাৰ ধুনীয়া নদী আৰু এফালে এতিয়া আমাৰ এটা নাম ধৰি আছে গাইছ এতিয়া আমি ভিতৰত যাব চেষ্টা কৰোঁ যদি পাৰোঁ এইটো মন দেখিছে গাইছ আৰু এতিয়া আমি ডাইৰেক্টলি যাম চেণ্ডেল টেণ্ডেল থ'ব লাগিব দেখিছে গাইছ আৰু এতিয়া আমাৰ নাম ধৰি আছে গাইছ দেখিছে আমাৰ আইতা আছে গাইছ দেখিছে আৰু এতিয়া আমি এইবিলাকো ধৰিলোঁ আৰু এফালে আজিলৈ ইমানে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এড কৰি দিব আৰু বেছিভাগে মোক ছাবস্ক্ৰাইবটো নকৰে ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহে মই নতুন আৰু ভিডিঅ' বনাবলৈ পাৰিম আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব দেই তেনেহ'লে বাই বাই